নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আছাম ইনস্পিৰেশ্যনলৈ। আজি এই ভিডিঅ'টোৰ জৰিয়তে ইণ্ডিয়ান হিষ্ট্ৰী মষ্ট ইম্পৰ্টেণ্ট 10টা MCQ আলোচনা কৰা হ'ব, যিকেইটা নেকি আগন্তুক যিকোনো কম্পিটিটিভ এক্সামৰ বাবে অতিকে প্ৰয়োজন হয়। গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰিব। যদি প্ৰথমবাৰ মোৰ চেনেলটো ভিজিট কৰিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এইখিনি এটা কথা কৈ দিব বিচাৰিছোঁ যে আমি আগৰ ভিডিঅ'সমূহত 10টাকৈ MCQ আলোচনা কৰি অহা হৈছে। যদি ভিডিঅ'সমূহ চোৱা নাই তেন্তে লিংকসমূহ ডেছক্ৰিপশ্যনত দিয়া আছে, ভিডিঅ'সমূহ চাই ল'ব। গতিকে দেৰি নকৰি প্ৰথম প্ৰশ্নলৈ যাওঁ। প্ৰথম প্ৰশ্নটো লিখিছে অভিজ্ঞানম শকুন্তলম ৰচনা কৰিছিল। আপোনালোকে অপশ্যনখিনি চাই ল'ব। ইয়াৰ ভিতৰত শুদ্ধটো হ'ব অপশ্যন নাম্বাৰ এ, কালিদাসে এই অভিজ্ঞানম শকুন্তলম ৰচনা কৰিছিল। মনত ৰাখিব, এখন বিখ্যাত গ্ৰন্থ হয়। নেক্সট কুৱেশ্যনলৈ যাওঁ। কাদম্বৰী ৰচনা কৰিছিল। এই ভিতৰত শুদ্ধটো উত্তৰটো হ'ব অপশ্যন নাম্বাৰ ডি, বাণভট্টই এই কাদম্বৰী ৰচনা কৰিছিল। মনত ৰাখিব, কাদম্বৰী ৰচনা কৰিছিল বাণভট্টই। নেক্সট কুৱেশ্যনলৈ যাওঁ। বৰ্ধন বংশৰ প্ৰতিষ্ঠাপক আছিল। অপশ্যনকেইটা চাওঁ। হৰ্ষবৰ্ধন, জগতবৰ্ধন, সমুদ্ৰবৰ্ধন, প্ৰভাকৰবৰ্ধন। ইয়াৰ ভিতৰত শুদ্ধটো হ'ব অপশ্যন নাম্বাৰ ডি ইজ ৰাইট এনচাৰ। প্ৰভাকৰবৰ্ধনে এই বৰ্ধন বংশ প্ৰতিষ্ঠা কৰিছিল। মনত ৰাখিব। নেক্সট কুৱেশ্যনলৈ যাওঁ। তলৰ কোনগৰাকী মৌৰ্য সম্ৰাটক ৰাজৰ্ষি বুলি কোৱা হৈছিল? অপশ্যনকেইটা চাওঁ। এ অশোকক, বি চন্দ্ৰগুপ্তক, চি চেলুকছক, ডি সমুদ্ৰগুপ্তক। ইয়াৰ ভিতৰত শুদ্ধটো হ'ব অপশ্যন নাম্বাৰ এ, অশোকক ৰাজৰ্ষি বুলি কোৱা হৈছিল। মনত ৰাখিব। নেক্সট কুৱেশ্যনলৈ যাওঁ। তলৰ কোনজনে নিজকে দ্বিতীয় আলেকজেণ্ডাৰ বুলি ঘোষণা কৰিছিল? মনত ৰাখিব, দ্বিতীয় আলেকজেণ্ডাৰ বুলি কোনে কৈছিল সুধিছে। অপশ্যনকেইটা চাওঁ। আলাউদ্দিন খিলজী, সমুদ্ৰগুপ্ত, দ্বিতীয় চন্দ্ৰগুপ্ত, কনিষ্ক। ইয়াৰ ভিতৰত শুদ্ধটো হ'ব অপশ্যন নাম্বাৰ এ, আলাউদ্দিন খিলজীয়ে নিজকে দ্বিতীয় আলেকজেণ্ডাৰ বুলি ঘোষণা কৰিছিল। মনত ৰাখিব। নেক্সট কুৱেশ্যনলৈ যাওঁ। লোদী বংশৰ শেষ চুলতান আছিল। অপশ্যনকেইটা চাওঁ। ইব্ৰাহিম লোদী, বাহাদুৰ লোদী, হাইদৰ লোদী, নানক লোদী। ইয়াৰ ভিতৰত শুদ্ধটো হ'ব ইব্ৰাহিম লোদী। ইব্ৰাহিম লোদীৰ পিছতে লোদী বংশৰ পতন হ'বলৈ আৰম্ভ কৰে। আৰু মনত ৰাখিব, বিটো যিটো দিয়া আছে বাহাদুৰ লোদী, তেওঁ আছিল লোদী বংশৰ প্ৰতিষ্ঠাতা। মনত ৰাখিব, তেওঁ আছিল প্ৰতিষ্ঠাপক। মনত ৰাখিব। নেক্সট কুৱেশ্যনলৈ যাওঁ। যে ভাৰতবৰ্ষৰ ইতিহাসত পৌৰসভা গঠন কৰা প্ৰথমগৰাকী সম্ৰাটৰ নাম সুধিছে। বহুতেই ইম্পৰ্টেণ্ট কুৱেশ্যন হয় যে ভাৰতবৰ্ষৰ ইতিহাসত পৌৰসভা গঠন কৰা প্ৰথমগৰাকী সম্ৰাট। অপশ্যনকেইটা চাওঁ। সমুদ্ৰগুপ্ত, চন্দ্ৰগুপ্ত, আকবৰ, বাবৰ। ইয়াৰ ভিতৰত শুদ্ধটো হ'ব অপশ্যন নাম্বাৰ বি ইজ ৰাইট এনচাৰ। চন্দ্ৰগুপ্ত মৌৰ্যই প্ৰথম ভাৰতবৰ্ষৰ ইতিহাসত পৌৰসভা গঠন কৰিছিল। মনত ৰাখিব। নেক্সট কুৱেশ্যন। চন্দ্ৰগুপ্তই মৌৰ্যই পৰাজিত কৰা গ্ৰীক শাসকজনৰ নাম কি আছিল সুধিছে। অতিকে গুৰুত্বপূৰ্ণ। গ্ৰীক শাসকজন যোনজন চন্দ্ৰগুপ্তই পৰাজিত কৰিছিল। অপশ্যনকেইটা চাওঁ। মহাবীৰ, আলেকজেণ্ডাৰ, চেলুকছ, বাবৰ। ইয়াৰ ভিতৰত শুদ্ধটো হ'ব অপশ্যন নাম্বাৰ চি ইজ ৰাইট এনচাৰ, চেলুকছ। মনত ৰাখিব। নেক্সট কুৱেশ্যনলৈ যাওঁ। যে কোনে 1738 চনত ভাৰত আক্ৰমণ কৰি মৌৰ্য সিংহাসন লৈ গৈছিল? অতিকে গুৰুত্বপূৰ্ণ প্ৰশ্ন হয়। ইয়াৰ ভিতৰত শুদ্ধটো হ'ব অপশ্যন নাম্বাৰ বি, নাদিৰ শ্বাহ। মনত ৰাখিব, নাদিৰ শ্বাহে 1738 চনত ভাৰত আক্ৰমণ কৰি মৌৰ্য সিংহাসন লৈ গৈছিল। মনত ৰাখিব, বহুতেই ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। নেক্সট কুৱেশ্যনলৈ যাওঁ। কোনজন মোগল সম্ৰাটক আলমগীৰ নামেৰে জনা যায় সুধিছে। অপশ্যনকেইটা চাওঁ। ঔৰংজেব, হুমায়ুঙক, বাবৰক, আকবৰক। ইয়াৰ ভিতৰত শুদ্ধটো হ'ব অপশ্যন নাম্বাৰ এ, ঔৰংজেবক আলমগীৰ বুলি জনা যায়। গতিকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ থাকিল। যদি ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব আৰু বন্ধু-বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিব। সদৌ শেষত আপোনালোকৰ পৰীক্ষাসমূহ ভাল হওক তাৰে কামনাৰে আজিলৈ লৈছোঁ বিদায়। ধন্যবাদ। জয় অসম।